खलाइगाव जथाय गथ'सा जौगाखां बिथांखियाव मोननांगौ मोनथायनि दाबिनानै गोख्रों सोमावसारदों अंगनवाड़ी मावफारिया हेफाजाबगिरिफोरा। दिनै दुलाराय आसामजों लोगोसे उदालगुरि जिल्लानि खलाइगाव जथाय गथ'सा जौगाखां बिथांखिनि मोनद' सार्कलनि अंगनवाड़ी मावफारिया हेफाजाबगिरिफोरा गोख्रों सोमावसारो। सोमावसारगिरिफोरा फुंनि 10 रिंगानिफ्राय सानजौफुनि 12 रिंगासिम गावसोरनि मोननांगौ मोनथायखौ होनांगौनि दाबिजों गोख्रों सोमावसारदों। सोमावसारगिरिफोरा बीजेपी सरकार हुसियार, बीजेपी सरकार गो बेक, आसाम सरकार हाय हाय, जोंनि मोननांगौ मोनथायखौ होनांगौ बायदि स्लोगानजों खलाइगाव जथाय गथ'सा जौगाखां बिथांखिखौ गोमखांहोयो। अंगनवाड़ी आफादनि आफादगिरि नर्मदा बरुवा, नेहाथारि जयन्ती बर' आरो गुबुन मावफारियाफोरा खौरांगिरिनि सिगाङाव बीजेपी सरकारनि सायाव खुद्रिसारनानै मा फोरमायदों मिथिना लानि। এটাই দাবী, ইমান কষ্টৰ ফলত তেওঁ কিয় আমাক ইমান মাহিয়াই চকুৰে চাই আছে আমি নাজানো। আমাৰ এতিয়া মানে এনেকুৱা লাগিছে তেওঁ আমাৰ অংগনবাড়ীখিনি মাহিয়াই চকুৰে চাই কোনো এটা মানে ইমান দাবী কৰাৰ পিছতো তেওঁ এটা দাবীও আমাৰ কাৰণে একো কৰা নাই। আমাৰ দুখীয়াখিনিৰ কাৰণে তেওঁ আঁচনিৰ ওপৰত আঁচনি একদম হিতাধিকাৰীৰ ওপৰত হিতাধিকাৰী বনাই আছে, কিন্তু আমি এইখিনি হিতাধিকাৰী বা এইখিনি আমি কোনো আঁচনিভুক্ত নহয়। আনকি অৰুণোদয় 2-এজনে পাইছিল যদিও তেওঁলোককো কাটি নিছে। গতিকে এইখিনিত আমি অসম চৰকাৰক ধিক্কাৰ দিবই বিচাৰিছোঁ যে আমি ইমান কষ্ট কৰাৰ পিছত আমাৰ নেকি অলপ সামান্য মাননি যিখিনি নেকি অনাৰিয়ামৰো একদম তলত 6,000 টকাৰে কেনেকৈ চলিব, আমি সেইকাৰণে বাৰে বাৰে আমি শ্লোগানবিলাকত কৈছোঁ তেওঁ শিকাই দিয়ক কেনেকৈ চলিম আমি 6,500 টকাৰে। কিন্তু তেওঁ নিমাত আমাক সঞ্চালকে বহুত আলোচনাটো মাতে, আলোচনাত মাতি উপস্থিত নাথাকে। এনেকুৱা মানে প্ৰতাৰণা কৰিছে আমাক আৰু একদম তলৰ কামখিনিতো আমিয়ে কৰিছোঁ। এটা শিশুক অলপ আগতে আমাৰ সভানেত্ৰী বাইদেৱে কৈছে যে পেচাব কৰিব লাগে, পেন খুলিব নাজানে, পায়খানা লাগিলে তেওঁ কৰিব নাজানে, ইমানক লাগি আমি কৰিছোঁ। তাৰপিছত আমি শিকাই বুজাই ডাঙৰ কৰাৰ পিছত তেওঁ LP স্কুললৈ গৈ ধুনীয়াকৈ জানে, কিন্তু তেওঁলোকৰতো একো বিশেষ অসুবিধা নহয়, কষ্ট আমাৰে হয়। কিন্তু তথাপিও আমাৰ কাৰণে তেওঁ 10,000 টকা বা 12,000 টকাই ধাৰ্য কৰিবৰ কাৰণে তেওঁৰ বিনিময়ত নেখেলে। এইটো আমাৰ দুখৰ বিষয়। আৰুনো কি ক'ম, কোৱা কথাই আমি কৈয়ে আছোঁ। আৰু পোষণৰ বিষয় এনেকুৱা হাৰাশাস্তি দিছে আমাক, তাৰমানে লাখ বুলি ক'লে লাখ, মোবাইল বেয়া, মোবাইল এটা ভাল, এই 5,000 টকাৰো হয়তো নহয় চাগে মোবাইলটো। তাৰমানে কিবা এটা কৰিব ল'লে ঘূৰি তাৰমানে নেটৱৰ্ক নাপায়ে, কোনোদিন নেট নাথাকে, সেনেকুৱা এটা কাম কিন্তু লাগে, নিদিলে কিন্তু হাৰেছমেণ্ট আমাৰ ওপৰত পালিচ হ'ব। এনেকুৱাকৈ মানে আমাক হাৰাশাস্তি দিছে। এইফালৰ পৰা তাৰমানে আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক। আৰু যদি তেওঁ নোৱাৰে যদি আমাক ধুনীয়াকৈ কথাবিলাক কৈ দিয়ক, নকয় পলাই ফুৰে কিয়? আমিতো বাঘ নহয় তেওঁৰ ওচৰত, আমি যে তেওঁক খাই পেলাম, কথাখিনি আমাক ভালভাৱে ক'লে হ'ল। আৰু কি ক'ম, আমাৰ 5টা মূলতে দাবী আছে, কাৰণ আমি আজি বহু দিনৰ পৰাই আন্দোলন কৰি আছোঁ। আমাৰ অলপমান পইচাৰ বিনিময়ত বহুতো কামত খটুৱাই আছে। দিন ৰাতি আমাৰ কেৱল অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰে কাম বহুতো কম বয়সতে বহুতো কৰ্মীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। কামৰ বোজা সহিব নোৱাৰি, কামৰ বোজা হিচাপে আমি অন্ততঃ আমাৰ অসুবিধাৰ সময়ত, অসুখৰ সময়ত এটা ভিটামিন কিনি খাবলৈও পইচাৰে নজোৰা হয়, এনেকুৱা অৱস্থা হয়। 6,500 টকাৰে এখন ঘৰ চলাবলগীয়া অংগনবাড়ী ৱৰ্কাৰ আছে কিছুমান। গতিকে আমাৰ এটাই দাবী, আমাক যেতিয়ালৈকে মজুৰি দিব নোৱাৰে তেতিয়ালৈকে আমাৰ কৰ্মী 12,000 টকা, সহায়িকা 10,000 টকা মাননি ধাৰ্য কৰিব লাগে। আৰু যিখিনি আমাৰ ৰিটায়াৰমেণ্ট লোৱা অংগনবাড়ী কৰ্মী সহায়িকা আছে তেওঁলোকৰ এককালীন সাহায্য এটা দিম বুলি যোৱাবেলি বাৰ্ষিক অধিৱেশনতে কৰিছিলে, ঘোষণা কৰিছিলে অজন্তা বাইদেৱে। সেইটোৱে কয় আজিকালি সদায় সংসদত, এটাই কয় বোলে আমি ইমানখিনি কোটি টকা এৰি দিছোঁ অৱসৰকালীকৰণৰ কাৰণে কৰিবৰ কাৰণে, ৰিটায়াৰখিনিৰ কাৰণে পইচা দিবৰ কাৰণে। গতিকে সেইটো আমি এতিয়ালৈকে পোৱা নাই, এইটো এটা। আৰু কৰ্মী সহায়িকাসকলৰ প্ৰমোচনৰ কাৰণে এটা বয়সৰ নিৰ্ধাৰণ কৰি দিছে। তেওঁলোকে আৰম্ভণিৰ পৰা খাদ্য পাতি বনোৱাকে ধৰি সকলো কাম কৰি থাকে। গতিকে তেওঁলোকৰ বয়সৰ কি সীমাবদ্ধ ৰাখিব লাগে, তেওঁ থকা কেইটা দিন কাম কৰক সহায়িকাৰ প্ৰমোচনৰ কাৰণে, এইটো এটা দাবী আছিলে।
আৰু আমাৰ গ্ৰেচুইটি প্ৰদান কৰিম কৰি আছে আজি বহু দিনৰ পৰা, কিন্তু গ্ৰেচুইটিটো প্ৰদান কৰা হোৱা নাই, সেইটো দাবী। আৰু কেন্দ্ৰ গৃহবিলাক একেবাৰে ধ্বংস হৈ গৈছে, যিটো কেন্দ্ৰ গৃহত ল'ৰা ছোৱালী সোমাই থকাৰ কোনো পৰিৱেশ নাই। এই কেন্দ্ৰ গৃহবিলাকো আমাক মজুত কৰি দিব লাগে, এইটো এটা দাবী আছিলে আমাৰ। এইকেইটা দাবী লৈ আমি ৩-৪ বাৰ সঞ্চালক মহোদয়ৰ ওচৰত আলোচনাৰ কাৰণে গৈছিলোঁ, কিন্তু তেওঁ আমাক কোনোদিনেই লগ নকৰিলে। তেওঁ নিজে মাতে কিন্তু আমাক লগ নকৰে। আমাৰ ৰাজ্যিক কমিটিৰ বিষয়ববীয়া বহুদিন উলটি আহিছে সঞ্চালক বিষয়া মহোদয়ৰ কাৰ্যালয়ৰ পৰা। আটাইতকৈ দুখ লগা কথা এইটো। সেয়ে আমি ধাৰাবাহিকভাৱে 1 তাৰিখৰ পৰা 31 তাৰিখলৈ আমি কৰ্মবিৰতি কামৰ পৰা বিৰত থাকিবৰ কাৰণে সাজু হৈছোঁ। মুখ্যমন্ত্ৰী একো ভূক্ষেপে নাই আমাৰ কামৰ ওপৰত, খালি আমাক কাম বাছি দিছে। আজি বোলে এইটো শ্ৰম নিয়োগ কৰিব লাগে, আমি বোলে BLOৰ কাম কৰিব লাগে, আমি বোলে আয়ুষ্মানৰ কাম কৰিব লাগে, তাৰমানে ইটোৰ পিছত আধাৰ কাৰ্ডৰ কাম কৰিব লাগে, ইটোৰ পিছত সিটো কামৰ বজাই দি আছে, কিন্তু মুখ্যমন্ত্ৰী কোনো ভূক্ষেপে নাই। আমাৰ নিচিনা যে দুখীয়া মহিলাই অংগনবাড়ী চেণ্টাৰ এটা চলাই 6,500 টকাৰে আমি চলি আছোঁ, তেওঁ কোনো ভূক্ষেপে নাই। গৰিহণা দিছোঁ তেওঁক আমি আমাৰ ফালৰ পৰা। 7 তাৰিখলৈ আমাৰ প্ৰকল্প কাৰ্যালয়ত চলিব, 9 তাৰিখৰ পৰা জিলা কাৰ্যালয়ত চলিব, তাৰপিছত আমাৰ ৰাজ্যিক পৰ্যায়ত সঞ্চালকৰ কাৰ্যালয়ত চলিব। এই মাহজোৰা শিক্ষামন্ত্ৰী ইমান আঁচনি দি আছে, এইটোৱে নিম্নতম মজুৰি দিয়া নাই, কিন্তু বহুত আঁচনি তেওঁলোকে পইচা ঢালি আছে, অযথা পইচা ঢালি আছে, বিনিময়ত আমাৰ কামৰ মজুৰি দিয়া নাই। সেইটো কাৰণতে আমি লাগি আছোঁ তেওঁলোকক। মানে এই যে মোৰ দেশ মোৰ মাটি তেওঁলোকে একদম হয় আলোচনা সৃষ্টি কৰিছে, কি ক'ব এই ক্ষেত্ৰত? সেইবিলাক এনেই তাৰমানে তেওঁলোকৰ এটা পানী ফুটুকাৰ ফেনৰ দৰে পইচা বিলাই ফুৰিছে, কিন্তু য'ত প্ৰয়োজন হয় তাত দিয়া নাই। সেইটোকে ক'ম তেওঁলোকক। যদিও নৰেন্দ্ৰ মোদী অংগনবাড়ী স্কিম হয়, এইটো হয় প্ৰধানমন্ত্ৰী এইটো চেণ্ট্ৰেলৰ আঁচনি হয়, আঁচনিটো তেওঁ গুচাবহে বিচাৰি আছে। এতিয়া একত্ৰীকৰণ কৰিছে, 2-3টা চেণ্টাৰ লগ কৰি দিছে, তাত কেনেকুৱা পৰিৱেশ হৈছে, গতিকে তেওঁলোকে প্ৰায় ICDS স্কিমটো উঠাই দিব বিচাৰি আছে। সেইকাৰণে চাগে আমাক দৰমহাটো দিব বিচৰা নাই, কিন্তু আমি যেতিয়ালৈকে মাননি বেছিকৈ নিদিয়ে তেতিয়ালৈকে আমি আন্দোলনে কৰি যাম। 31 তাৰিখলৈ থাকিব বৰ্তমান, তাৰপিছত আকৌ ধাৰাবাহিক আন্দোলন আৰম্ভ হ'ব। আৰু যিটো তাৰমানে তেওঁলোকে একত্ৰীকৰণ কৰিব বিচাৰিছে, হয়, এই ক্ষেত্ৰত আপোনালোকে মানি ল'বনে নলয়? একত্ৰীকৰণ কৰিলে ইতিমধ্যে একত্ৰীকৰণ কৰিছে, আমি আপত্তি কৰা স্বত্তেও এইটো মানি লোৱা নাই, কাৰণ এইটো চৰকাৰৰ ঘৰলৈ গুচি গৈছে বুলি কৈছে। একত্ৰীকৰণটো জধাই মধাই কৰিছে, তাৰমানে একো নোচোৱাকৈ। একত্ৰীকৰণ কৰিলে 4জনী শিক্ষয়িত্ৰী দিলে বাৰু, কিন্তু আমাৰ ল'ৰা ছোৱালীও বৃদ্ধি হ'ল, স্কুলটো ডাঙৰ নহ'ল, মানে গাৰ্জেনখিনি বহাৰ পৰিৱেশ নাই। সৰু কেঁচুৱা গাৰ্জেনে লৈ আহে, অহাৰ পিছত তেওঁলোকক মানে আমি পঢ়োৱাৰ পৰিৱেশটো বহুত কষ্ট পাই আছোঁ। তাৰপিছত এইবিলাক মোবাইল দিলে, মোবাইলবিলাক এনে বেয়া মোবাইলবিলাক দি আমাৰ চকুৰ পাৱাৰ নাই, বৰ্তমানে পাৱাৰ শেষ হৈ গৈছে। তাৰপিছত আকৌ মোবাইলবিলাক অফিচত জমা দিলোঁ, মোবাইলবিলাক ঘূৰি নাহিলে, আমাৰ নানান কষ্ট পাই আহিছোঁ। আমি মহিলাৰ কাৰণে কাম কৰিছোঁ, আচলতে আমি মহিলাই কষ্ট কৰিব পাৰোঁ বুলি চবে জানে, তাৰমানে সৰ্বজন বিদিত, তাৰমানে মহিলাই কষ্ট কৰিব জানে, সেইকাৰণে আমাকেই কষ্ট দিছে, ইমানেই কষ্ট দিছে তাৰমানে আমাৰ সহ্যৰ সীমা এতিয়া পাৰ হৈ গৈছে, আৰু ধৈৰ্য নাই। এতিয়া আন্দোলন কৰি এতিয়া বুঢ়া হৈ গ'লোঁ, ইমানেই আন্দোলন কৰিল, তাৰমানে চৰকাৰে কোনো কাণসাৰ দিয়া নাই। হয়তো পুৰুষ হ'লে কিন্তু কাণসাৰ দিলে হয়, তেওঁলোকে হয়তো খেদি আহিলে হয়। আমি মহিলাক একো মাৰিবও নোৱাৰোঁ, আমি ক'বহে পাৰোঁ, কান্দিবহে পাৰোঁ, গতিকে এওঁলোকে একো কৰিব নোৱাৰে। সেইকাৰণে আমাক জোপোৰা কৰি গোটেই জীৱনটোৱে শেষ কৰি দিলে, আৰু বেছি দিন নাই চাকৰি আমাৰ যাব। নতুনসকলে আৰু যাতে কষ্ট নাপায়, চৰকাৰক বিশেষভাৱে অনুৰোধ কৰিছোঁ, তেওঁলোকে দৰমহাটো বৃদ্ধি কৰি দিয়ক, স্কুলখন যাতে পৰিৱেশৰ সৃষ্টি কৰে। আমাক এই ৰিচাৰ্জ, আজি মোবাইলৰ ৰিচাৰ্জ ভৰাব লাগে, কালি কি তোক যাব লাগে, দৰমহা কোনোদিন বৃদ্ধি নকৰিলে এনেকুৱা আৰু হাৰাশাস্তি নকৰক বুলি আমি আন্দোলন কৰিবলৈ ওলাইছোঁ। আৰু বাইদেউসকলে জানে, সকলোৱে জানে, আপোনালোকে মিডিয়াসকলেও জানে, চৰকাৰেও জানে, চবেই জানে আমাৰ কি অসুবিধা হৈ আছে। এই অসুবিধাখিনি সুবিধা কৰিলে আমি নথৈ আনন্দিত হ'ম। আমাৰ জীৱন গ'ল, নতুন প্ৰজন্মসকলে যাতে সুখ পায়, অকণমান শান্তিমতে জীৱনটো কটাব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।